No Men Are Foreign is about peace and universal brotherhood and against hatred or war. The poet tries to show the various ways in which people of different countries are same as human beings. No Men Are Foreign এই কবিতাটিত কবিয়ে পিচ অৰ্থাৎ শান্তি আৰু ইউনিভাৰ্চেল ব্ৰাদাৰহুড বিশ্ব ভাতৃত্ববোধৰ কথা কৈছে আৰু কবিতাটিত তেখেতে হেট্ৰেড অৰ্থাৎ ঘৃণা আৰু ৱাৰ যুদ্ধৰ বিৰুদ্ধে কৈছে কবিয়ে দেখুৱাব বিচাৰিছে কেনেকৈ বেলেগ বেলেগ থকা সত্ত্বেও আমি সকলো মানুহে মানুহ হিচাপে একেই মানুহ হিচাপে আমাৰ মাজত বিভিন্ন ধৰণৰ মিল আছে গতিকে আমি কি কৰিব লাগে মানুহ হিচাপে এজনে আনজনক ভাল পাব লাগে ভাই হিচাপে গণ্য কৰিব লাগে We'll read the poem once and after that we'll try to understand the poem line by line. So let us first read the poem. No Men Are Foreign by James Kirkup. Remember, no men are strange, no country is foreign. Beneath all uniforms, a single body breathes like ours. The land our brothers walk upon is earth like this, in which we all shall lie. The two aware of sun and air and water are fed by peaceful harvests, by wars long winter stop. Their hands are ours, and in their lines we read a labor not different from our own. Remember, they have eyes like ours that wake or sleep, and strength that can be won by love. In every land is common life that all can recognize and understand. Let us remember, whenever we are told to hate our brothers, it is ourselves that we shall dispossess, betray, condemn. Remember, we who take arms against each other, it is the human earth that we defile. Our hells of fire and dust outrage the innocence of air that is everywhere our own. Remember, no men are foreign and no country is strange. Remember, no men are strange, no country is foreign. মনত ৰাখিবা কোনো মানুহেই অচিনাকি নহয় আৰু কোনো দেশেই বিদেশ নহয় অৰ্থাৎ কোনো মানুহেই পৃথিৱীৰ যিকোনো মানুহেই আমাৰ কাৰণে অচিনাকি মানুহ নহয় আৰু পৃথিৱীত যিমান দেশ আছে কোনো দেশেই বিদেশ নহয় Beneath all uniforms, a single body breathes like ours. সকলো ইউনিফৰ্মৰ ভিতৰত মানে ইয়াতে বুজাইছে বেলেগ বেলেগ দেশৰ সৈনিকবোৰে যি পোছাক পিন্ধে ইউনিফৰ্ম পিন্ধে সেইটোৰ কথা কৈছে সকলো ইউনিফৰ্মৰ ভিতৰত কিন্তু একেটা মানুহৰ দেহেই উশাহ নিশাহ লয় আমাৰ দৰে অৰ্থাৎ আমাৰ যেনেকুৱা দেহ আছে ইউনিফৰ্মৰ আমাৰ পোছাকৰ ভিতৰত বেলেগ দেশৰ মানুহৰ পোছাকৰ ভিতৰত একেই দেহ আছে The land our brothers walk upon is earth like this. যি মাটিত আমাৰ ভাইসকলে খোজ কাঢ়ে সেই মাটি ইজ আৰ্থ লাইক দিছ এইটোৰ দৰেই মাটি অৰ্থাৎ আমি যি মাটিত খোজ কাঢ়ি আছোঁ সেই একেই মাটিত আমাৰ ভাইসকলেও খোজ কাঢ়ি আছে ইয়াত ভাইসকলে মানে কাক বুজাইছে বেলেগ বেলেগ দেশত থকা মানুহবোৰ তেওঁলোকক কবিয়ে ভাইক বুলি সম্বোধন কৰিছে In which we all shall lie. In which মানে যাৰ ভিতৰত সেই মাটিৰ ভিতৰতেই we all shall lie. আমি সকলোৱে এদিন শুই থাকিম অৰ্থাৎ মৃত্যুৰ পিছত আমি সকলোৱে এই মাটিৰ তলতেই শুই থাকিব লাগিব The two aware of sun and air and water. সিহঁতেও মানে কোনবোৰ এই বেলেগ দেশৰ মানুহৰ কথা কৈছে সিহঁতেও আমাৰ দৰেই সূৰ্য বতাহ পানী এইবোৰ ব্যৱহাৰ কৰে আৰু সিহঁতে আমাৰ দৰে সূৰ্যৰ পোহৰ পায় বতাহ ব্যৱহাৰ কৰে পানী ব্যৱহাৰ কৰে আমাৰ দৰে একো পাৰ্থক্য নাই are fed by peaceful harvest সিহঁতেও কি কৰে পিচফুল শান্তিপূৰ্ণ শস্য খাই জীয়াই থাকে শান্তিপূৰ্ণ শস্য মানে কি বুজাইছে ইয়াতে অৰ্থাৎ পৃথিৱীত যেতিয়া শান্তি থাকে
কোনো দেশত যেতিয়া শান্তি থাকে তেতিয়া এই শান্তিৰ সময়ত কৃষকসকলে যি শস্য উৎপাদন কৰে সেই শস্য খাই সেই দেশৰ মানুহবোৰে কি কৰে জীয়াই থাকে শান্তিপূৰ্ণ শস্য মানে ইয়াতে বুজাইছে শান্তিৰ সময়ত যি শস্য উৎপাদন হয় সেই শস্যৰ কথা কোৱা হৈছে By war's long winter stopped আৰু যুদ্ধৰ দীঘল শীতত সিহঁতে নাখাই থাকে অৰ্থাৎ যেতিয়া যুদ্ধ হয় কোনো দেশত যেতিয়া যুদ্ধ হয় তেতিয়া যুদ্ধৰ যি ভয়ংকৰ পৰিস্থিতি তাৰ মাজত কি কৰে থাকে সেই মানুহবোৰে নাখাই থাকিব লগা হয় সেইটো বৰ কষ্টকৰ সময় সেইকাৰণে ইয়াক দীঘল শীতৰ লগত তুলনা কৰিছে বৰ কষ্টকৰ সময়ত সিহঁতে নাখাই থাকে যেনেকৈ যুদ্ধ হ'লে আমিও নাখাই থাকিব লাগিব Their hands are ours, and in their lines we read, a labor not different from our own. Their hands are ours, অৰ্থাৎ সিহঁতৰ হাতবোৰ আমাৰ দৰেই হাত একেই হাত and in their lines we read আৰু সিহঁতৰ হাতৰ যিবোৰ ৰেখা আছে লাইনছ আছে সেইবোৰত আমি চাব পাৰোঁ পঢ়িব পাৰোঁ কি চাব পাৰোঁ a labor পৰিশ্ৰম কষ্ট not different from our own যেটো আমাৰ পৰা বেলেগ নহয় অৰ্থাৎ আমি পৰিশ্ৰম কৰিলে আমাৰ হাতত যেনেকৈ তাৰ চিন থাকিব বুজা যাব তেওঁলোকে পৰিশ্ৰম কৰিলেও সেই হাতত একেই চিন থাকি যায় অৰ্থাৎ তেওঁলোকৰ আৰু আমাৰ পৰিশ্ৰম বেলেগ নহয় একেই দেখাত Remember they have eyes like ours that wake or sleep মনত ৰাখিবা they have eyes তেওঁলোকৰ চকু আছে like ours আমাৰ দৰে তেওঁলোকৰ চকু আছে মানে বেলেগ দেশৰ মানুহবোৰ তেওঁলোকৰটো চকু আছে আমাৰ দৰে that wake যেটোৱে হাৰ পায় or sleep নাইবা টোপনি যায় আমাৰ দৰে তেওঁলোকৰ চকু আছে যি চকুৱেদি তেওঁলোকে টোপনি যায় আৰু যি চকুৱেদি তেওঁলোকে হাৰ পায় গতিকে তেওঁলোক আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাই and strength that can be won by love আৰু সিহঁতৰ কি আছে strength আছে শক্তি আছে আৰু যি শক্তি কি কৰিব পৰা যায় that can be won যেটোক জয় কৰিব পৰা যাব কিহেৰে জয় কৰিব পৰা যাব by love মৰমেৰে অৰ্থাৎ বেলেগৰ শক্তিক আমি যদি জয় কৰিব বিচাৰো তেনেহলে হেইটোক আমি কিহেৰে জয় কৰিব পাৰিম যুদ্ধৰ দ্বাৰাই নহয় হেইটোক আমি মৰমেৰে জয় কৰিব পাৰিম by love In every land is common life. In every land, সকলো দেশতেই is common life, একেই জীৱন সকলো দেশতেই আমাৰ দৰে একেই জীৱন আছে that all can recognize and understand যেটো আমি সকলোৱেই চিনি পাওঁ and understand আৰু বুজি পাওঁ এই সকলো মাটিতেই যে একেই ধৰণৰ মানুহৰ জীৱন সেইটো আমি চিনি পাওঁ আৰু বুজি পাওঁ Let us remember, whenever we are told to hate our brothers, it is ourselves that we shall dispossess, betray, condemn. আমি মনত ৰাখোঁ let us remember whenever we are told to hate our brothers যেতিয়াই আমাক কোৱা হয় আমাৰ ভাইসকলক ঘৃণা কৰিবলৈ অৰ্থাৎ যেতিয়াই কোনোবাই কিবা অসৎ উদ্দেশ্যৰে আমাক আমাৰ ভাইসকলক ঘৃণা কৰিবলৈ কয় ভাইসকলক মানে এই বেলেগ মানুহবোৰক ঘৃণা কৰিবলৈ কয় তাৰ দ্বাৰা আমি কি কৰোঁ it is ourselves that we shall dispossess betray condemn তেতিয়া আমি তেনেকুৱা কৰোঁ অৰ্থাৎ বেলেগক তেনেকৈ ঘৃণা কৰোঁ তাৰ দ্বাৰা আসলতে আমি নিজকেই কি কৰোঁ তেতিয়া আমি বেলেগক ঘৃণা কৰোঁ তাৰ দ্বাৰা আমি নিজকেই কি কৰোঁ ডিপ্ৰাইভ কৰোঁ বঞ্চিত কৰোঁ আমি নিজকেই তিৰস্কাৰ কৰোঁ কণ্ডেম কৰোঁ আমি নিজকেই বিট্ৰে কৰোঁ প্ৰতাৰণা কৰোঁ অৰ্থাৎ বেলেগক ঘৃণা কৰিলে তাৰ দ্বাৰা আসলতে আমি নিজকেই কি কৰা তেনেকুৱা ধৰণৰ বঞ্চিত কৰা বা তিৰস্কাৰ কৰা বুজায় কাৰণ কবি এটাৰ আগতে কৈছে যে এই বেলেগ মানুহবোৰৰ লগত আৰু আমাৰ লগত কোনো পাৰ্থক্য নাই যেহেতু পাৰ্থক্য নাই গতিকে আমি বেলেগক ঘৃণা কৰা মানে হেইটোৰ দ্বাৰা আলটিমেটলি আমি নিজকেই ঘৃণা কৰা বুজোৱা হয় Remember we who take arms against each other মনত ৰাখিবা we who আমি যিবোৰে এজনে আনজনৰ বিৰুদ্ধে অস্ত্ৰ তুলি লওঁ অৰ্থাৎ যেতিয়া যুদ্ধৰ সময়ত আমি ইটো পক্ষৰ বিৰুদ্ধে অস্ত্ৰ তুলি লওঁ তেতিয়া আমি মনত ৰাখিব লাগে It is the human art that we defile যে হেইটোৰ দ্বাৰাই আমি হেই অস্ত্ৰ তুলি লৈ আমি কি কৰোঁ আমাৰ এই মানুহৰ পৃথিৱীকেই আমাৰ যিখন পৃথিৱী আছে এই পৃথিৱীখনকেই আমি কি কৰোঁ ডিফাইল কৰোঁ এই পৃথিৱীখনকেই আমি লেতেৰা কৰোঁ অপবিত্ৰ কৰোঁ তেনেকুৱা কামৰ দ্বাৰাই Our hells of fire and dust outrage the innocence of air that is everywhere our own.
Our hells of fire and dust, অৰ্থাৎ আমাৰ যি নৰকৰ জুই আৰু ধূলি আছে, নৰকৰ জুই আৰু ধূলি মানে কি বুজাইছে, অৰ্থাৎ আমাৰ ভিতৰত যি হিংসা বিদ্বেষ এইবোৰৰ ফলত যি যুদ্ধ বিগ্ৰহবোৰ হয়, সেই যুদ্ধ বিগ্ৰহবোৰৰ সময়ত যেতিয়া যিবোৰ বোমা বাৰুদ নিক্ষেপ কৰা হয় বা বিভিন্ন ধৰণৰ গুলি চালনা হয় অথবা টেংক চলে, বিভিন্ন ধৰণৰ উৰাজাহাজ যুদ্ধ জাহাজবোৰ চলে, তাৰ ফলত কি হয়, চাৰিওফালে জুই লাগে, তাৰ ফলত বিভিন্ন ধৰণৰ বেয়া বেয়া ধোঁৱা বাহিৰ হয়, সেইবোৰে কি কৰে, বতাহৰ পবিত্ৰতা নষ্ট কৰে, আউটৰেজ দ্য ইনচেন্স অফ এয়াৰ, যাৰ ফলত কি হয়, বায়ু দূষিত হয়, মানে বতাহৰ যিটো পবিত্ৰতা আছে, নিষ্পাপ ভাৱ আছে, সেই বতাহৰ পবিত্ৰতাটো এই জুয়ে আৰু এই ধূলিয়ে কি কৰি দিয়ে, অপবিত্ৰ কৰি দিয়ে, নষ্ট কৰি দিয়ে, প্ৰদূষিত কৰি দিয়ে। আৰু যি বায়ুক আমি প্ৰদূষিত কৰোঁ, সেই বায়ুটো আমাৰ নিজৰেই বায়ু, অৰ্থাৎ এই বায়ু সকলো ঠাইতে একেই, এই বায়ুৰ কোনো বাউণ্ডেৰী নাই, এই বায়ুক আমি বান্ধি ৰাখিব নোৱাৰোঁ। গতিকে বায়ু যদি এঠাইত প্ৰদূষিত হয়, তাৰ প্ৰভাৱটো আমি সকলোৱেই ভোগ কৰিব লাগিব সকলো ঠাইতে। গতিকে এই বায়ুক প্ৰদূষিত কৰা মানে এইটো আমি নিজৰেই ক্ষতি কৰি আছোঁ সকলো ঠাইতেই, যিহেতু একেই বায়ু চলাচল কৰে। ৰিমেম্বাৰ, no man are foreign and no country is strange. তেনেহ'লে আমি এইটো কথা কবি আকৌ সেই কথাটোকেই ঘূৰাই কৈছে, অলপ বেলেগকৈ। এইবাৰ কবিয়ে কৈছে ৰিমেম্বাৰ, সেয়েহে আমি মনত ৰাখিব লাগিব যে no man are foreign, কোনো মানুহেই বিদেশী নহয়, and no country is strange, আৰু কোনো দেশেই অচিনাকি নহয়। গতিকে কবিয়ে গোটেইখিনিৰ দ্বাৰা এইটোৱেই বুজাইছে যে আমি যিহেতু সকলো ঠাইতে একেই মানুহ, আমি একেই মানৱ, গতিকে আমাৰ কাৰণে কোনো মানুহ অচিনাকি নহয় আৰু কোনো দেশেই বিদেশ নহয়, এইটো আমি মনত ৰাখিব লাগে। बनाया कुदरत ने तो बख्शी थी हमें एक ही धरती, हमने कहीं भारत कहीं ईरान बनाया, जो तोड़ दे हर बंद वो तूफान बनेगा, इंसान की औलाद है इंसान बनेगा।